নমস্কাৰ দৰ্শকসকল, সকলোকে স্বাগতম জনাই আহিছোঁ আজি অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ ভিডিঅ'টো আপোনালোকে সকলোৱে চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেল সেৱালি অফিচিয়েলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে দি অহা উৎসাহ উদ্দীপনাৰ বাবে সদায় নতুন নতুন মই ভিডিঅ' লৈ আহোঁ। আজিও মই আহিছোঁ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো ভাল পালে মই কৈছোঁৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। শেষলৈকে চাই থাকিব ভিডিঅ'টোত কি আছে। আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব কলডিল ফুলৰ বৰটো মই কেনেকৈ বনাইছোঁ। আপোনালোকে সকলোৱে চাই থাকিলে গম পাব। আৰু তাৰে বৰ বনাই আমি সেইটো ডিছেৰে আমি ভালকৈ সাজ খাব পাৰিলোঁ। আৰু বেলেগ বেলেগ ডিছো বনাইছিলোঁ, কিন্তু মই কলডিলৰ ফুলৰ ডিছটো ভিডিঅ'টো বনালোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু আপোনালোকেও যিসকলে নাজানে সেইসকলে বনাই খাব পাৰিব। আৰু কিছুমানে জানে, সেইকাৰণে আজি মই ভিডিঅ'টো লৈ আহিলোঁ। আহক তেন্তে ভিডিঅ'টো বিনা আগবাঢ়োঁ। নমস্কাৰ দৰ্শকসকল, সকলোকে স্বাগতম জনাই আহিছোঁ আজি অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ ভিডিঅ'টো আপোনালোকে সকলোৱে চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেল সেৱালি অফিচিয়েলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে দি অহা উৎসাহ উদ্দীপনাৰ বাবে সদায় নতুন নতুন মই ভিডিঅ' লৈ আহোঁ। আজিও মই আহিছোঁ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো ভাল পালে মই কৈছোঁৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। শেষলৈকে চাই থাকিব ভিডিঅ'টোত কি আছে। আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব কলডিল ফুলৰ বৰটো মই কেনেকৈ বনাইছোঁ। আপোনালোকে সকলোৱে চাই থাকিলে গম পাব। আৰু তাৰে বৰ বনাই আমি সেইটো ডিছেৰে আমি ভালকৈ সাজ খাব পাৰিলোঁ। আৰু বেলেগ বেলেগ ডিছো বনাইছিলোঁ, কিন্তু মই কলডিলৰ ফুলৰ ডিছটো ভিডিঅ'টো বনালোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু আপোনালোকেও যিসকলে নাজানে সেইসকলে বনাই খাব পাৰিব। আৰু কিছুমানে জানে, সেইকাৰণে আজি মই ভিডিঅ'টো লৈ আহিলোঁ। আহক তেন্তে ভিডিঅ'টো বিনা আগবাঢ়োঁ। নমস্কাৰ দৰ্শকসকল, সকলোকে স্বাগতম জনাই আহিছোঁ আজি অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ ভিডিঅ'টো আপোনালোকে সকলোৱে চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেল সেৱালি অফিচিয়েলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে দি অহা উৎসাহ উদ্দীপনাৰ বাবে সদায় নতুন নতুন মই ভিডিঅ' লৈ আহোঁ। আজিও মই আহিছোঁ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো ভাল পালে মই কৈছোঁৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। শেষলৈকে চাই থাকিব ভিডিঅ'টো। কলডিলৰ ফুলৰ বৰখিনি বনাবলৈ প্ৰথমতে মই কলডিলৰ ফুলখিনিৰ পৰা ঠাৰিবিলাক গুচাই লৈছোঁ। তাৰপিছত কলডিলৰ ফুলখিনিত অলপ আটা দিছোঁ, কিছুমানে বেচনেৰেও বনায়। আটা দিছোঁ, হালধি দিছোঁ, নিমখ দিছোঁ, পানীৰে সানি লৈছোঁ। তাৰপিছত মই টাৱাখনত চাফলা তেল দিছোঁ, দি পেলাই বৰ যেনেকৈ ভাজে এনেকৈ ভাজি লৈছোঁ। ভাজি পেলাই আমি ভাতেৰে খাইছোঁ। কিন্তু প্ৰথমতে আমি যিটো ভাজি ল'লোঁ, এইটো ডিছ বহুত সোৱাদযুক্ত হয়। কিছুমানে নাজানে, কিছুমানে জানে। কিন্তু আমি যেতিয়া সৰুতে মামাহঁতৰ ঘৰত গৈছিলোঁ, মামীহঁতে বনাই খুৱাইছিলে এনেকৈ বৰ ভাজি, কলডিল ফুলৰ বৰ বহুত সোৱাদ লাগে আৰু বহুত ভালো স্বাস্থ্যৰ কাৰণে। কলডিল ফুলৰ বৰ বনোৱা হয়। আৰু আপোনালোকেও বনাই চাবচোন, মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে।